হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি আছিল আমাৰ ডাঙৰ বাবুৰ জন্মদিন, সেই সকলোৱে যা যোগাৰ কৰাত লাগি আছে। আৰু এইফালে মাইনাক দেখিছেনে, পুৰা কল হিলাই হিলাই নাচি আছে। মাইনাৰ ডান্স চাই থাকোঁতে এইফালে আকৌ আমাৰ চাহু হ'ল, ধুনীয়াকৈ খুৰী মাহঁতে চাহ তাহ দি আছে। মোৰ মাতটো একদম ইগন'ৰ কৰিব দে ৰাইজ, বেমাৰ তেনেকৈ ভইচ দি আছোঁ। তাৰপাছত আকৌ এইফালে আমাৰ প্ৰসাদো হ'ল আৰু বাচ্ছা পাৰ্টি খাবলৈ বহি গ'ল। বিশেষ তেনেকৈ একো কৰা নাই, কিন্তু তাৰ মনটো নৰয় বাবে তাৰ লগৰকেইটাক মাতি এনেই সৰুকৈ এটা চেলিব্ৰেশ্যন কৰিলোঁ। তাৰ লগৰকেইটাও আহি পেলাই ধুনীয়াকৈ চাহ প্ৰসাদ দিলোঁ। তাৰপাছত ধুনীয়াকৈ মই নিজেও খাই ল'লোঁ, কাৰণ সকলোকে দিলেওতো নহ'ব ৰাইজ, মোৰ পেটটোৰ কথা কোনে ভাবিব, সেইকাৰণে ময়ো খাই ল'লোঁ। আৰু এইফালে আকৌ আমাৰ দেউতাহঁতে ধুনীয়াকৈ ভাতৰ আয়োজন কৰি আছে। আৰু সকলোৱে কৈ আছে মই বোলে এনেই আছোঁ, সেইকাৰণে কাম কৰি দেখাইছোঁ ৰাইজ। তাৰপাছত ভাইটিৰ ফ্ৰেণ্ডছবিলাকে ধুনীয়া ধুনীয়া গিফ্টছবিলাক আনিছিলে, সেইকাৰণে মোকো দেখালে। তাৰপাছত সিহঁতক একেলগে অলপ টাইম স্পেণ্ড কৰিব দি ভাত খাবলৈ দিলোঁ। আজিৰ ভিডিঅ'টো ইমান, বাই বাই, লাভ ইউ অল। আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ